Hello viewers, welcome back to my channel. Today topic is Dabur Osokarist syrup. আজি আমি ডাবৰৰ অশ্বকাৰিষ্ট চিৰাপৰ বিষয়ে আলোচনা কৰিম। যে এই ঔষধটো মেইনলি কি কামত আহে। সাধাৰণতে অশ্বকাৰিষ্ট চিৰাপে যিসকল মহিলাৰ ডাইচমেনৰিয়া অৰ্থাৎ মাহেকীয়া গণ্ডগোল হয়, অৰ্থাৎ মাহেকীয়াৰ সময়ত কমকৈ মাহেকীয়া ক্ষৰণ হয় বা তলপেটত মাহেকীয়াৰ সময়ত বেদনা বা বিষৰ সৃষ্টি হয়, এইসকল মানুহে এই অশ্বকাৰিষ্ট চিৰাপটো নিয়মিত খাব পাৰে। এই অশ্বকাৰিষ্ট চিৰাপটো খালে তেওঁলোকৰ মাহেকীয়াৰ সময়ত যিটো বেদনা হয়, এই বেদনাটো বহুগুণে ভাল হৈ যায় আৰু মেনষ্ট্ৰুৱেল পিৰিয়ডটো নিয়মিত হ'বলৈ ধৰে। এই প্ৰডাক্টটো হ'ল এটি আয়ুৰ্বেদিক প্ৰডাক্ট। এইটো ডাবৰ কোম্পানীৰ দ্বাৰা প্ৰস্তুত আৰু সম্পূৰ্ণ নেচাৰেলি তৈয়াৰী। ইয়াৰ কোনো সাইড ইফেক্ট নাই। ইয়াৰ দাম হ'ল 110 টাকা আৰু মেনুফেকচাৰিং ডেট 12/2019 আৰু এক্সপায়াৰি ডেট 11/2029। গতিকে এই প্ৰডাক্টটো যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত তলপেটত তীব্ৰ বেদনাৰ সৃষ্টি হয়, তেওঁলোকে এইটো খাওক আৰু তেওঁলোকৰ এই মেনষ্ট্ৰুৱেল পিৰিয়ডটো সঠিক সময়ত যাতে হয়, সেইটো কাৰণেও বিশেষ ধ্যান দিয়ক। লগতে চাফ চিকুণতাৰ ওপৰত গুৰুত্ব আৰোপ কৰক আৰু এই ডাবৰৰ অশ্বকাৰিষ্ট চিৰাপটো 3 মাহলৈকে ব্যৱহাৰ কৰক। তেওঁলোকৰ মেনষ্ট্ৰুৱেল প্ৰব্লেমটো লাহে লাহে নাইকিয়া হৈ যাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব, যাতে ভৱিষ্যতে মই ভাল ভিডিঅ' আপোনালোকলৈ উপহাৰ দিব পাৰোঁ বা আগবঢ়াই দিব পাৰোঁ। তাৰ আশাৰেই আজি মই আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ জনালোঁ আৰু কওঁ যে এই ঔষধটো ব্যৱহাৰ কৰাৰ আগতে অৱশ্য এজন ডক্তৰৰ পৰামৰ্শ লৈহে আপোনালোকে ব্যৱহাৰ কৰিব। থ্যাংক ইউ ৱাচিং মাই ভিডিঅ'। জয় অসম, ধন্যবাদ।